নমস্কাৰ বন্ধুসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে ছালৰ বগা দাগ ঘৰুৱা বনৌষধে কেনেকৈ ভাল কৰিব পাৰি। সাধাৰণতে ভাৰতবৰ্ষৰ সৰ্বমুঠ জনসংখ্যাৰ ভিতৰত 1% জনসাধাৰণ এই ভেটিলিগো ৰোগত আক্ৰান্ত হৈছে। ভেটিলিগো ৰোগ দুই প্ৰকাৰৰ, যেনে একোফিচিয়েল, বায়'লিটিল। একোফিচিয়েল ভেটিলিগো আপোনাৰ ওঠত, হাতৰ আঙুলিত, ভৰিৰ আঙুলিত হ'ব পাৰে। বায়'লিটিল ভেটিলিগো আপোনাৰ হাতৰ বাহুত, ভৰিৰ পিতত, শৰীৰৰ যিকোনো ছাইডতে হ'ব পাৰে। ভেটিলিগো হোৱাৰ কাৰণবিলাক হৈছে আমি খোৱা খাদ্যবিলাক ঠিকমতে হজম নোহোৱাৰ ফলত গেছ আৰু বিষাক্ত পদাৰ্থ উৎপন্ন হয়। ইয়াৰ উপৰিও বিভিন্ন ধাতুৰ উৎপত্তি হৈ আমাৰ ব্লাডত মিলি যায়। ইয়াৰ ফলত এই ৰোগ হ'ব পাৰে। ভিটামিনৰ অভাৱতো এই ৰোগ হ'ব পাৰে। আমাৰ দেহত পেলুৱা ৰোগ, কনষ্টিপেশ্যন হ'লেও এই ৰোগ হ'ব পাৰে। মানসিক দুশ্চিন্তা, তেজ দূষিত হোৱা, দেহত কপাৰৰ পৰিমাণ কমি গ'লেও এই ৰোগ হ'ব পাৰে। ভেটিলিগো ৰোগ ভাল হোৱা ঘৰুৱা বনৌষধিৰ বিষয়ে জানো আহক। এল'ভেৰাৰ তাজা পাত কাটি বীজল অংশ 1 চামুচ খাব আৰু 1 চামুচ বগা দাগ হোৱা ঠাইত মালিচ কৰিব। প্ৰতিদিনে 2 টাইমকৈ ব্যৱহাৰ কৰিব। এই ৰোগটো ভাল নোহোৱালৈকে এই ঔষধ ব্যৱহাৰ কৰিব। ভীমকলৰ খাৰৰ লগত কেঁচা হালধি 1 টুকুৰা খুন্দি পেষ্ট বনাই প্ৰতিদিনে 2 টাইমকৈ বগা দাগ হোৱা ঠাইত লগাব। ৰোগ ভাল নোহোৱালৈকে ব্যৱহাৰ কৰিব আৰু বস্তুবিলাক সম পৰিমাণৰ ল'ব। আহঁত গছৰ আঠা বগা দাগ হোৱা ঠাইত লগালে সুফল পাব। ছাল কোমোৰাৰ তেল আৰু নিম তেল সম পৰিমাণৰ লৈ বগা দাগ হোৱা ঠাইত প্ৰতিদিনে 2 টাইমকৈ মালিচ কৰিব। ৰোগ ভাল নোহোৱালৈকে ব্যৱহাৰ কৰিব পাৰিব। এই তেলসমূহ অনলাইনতে পাব। তামৰ পাত্ৰৰ পানী প্ৰতিদিনে 1 গিলাচকৈ খালে সুফল পাব। তামৰ পাত্ৰৰ পানী ৰাতি তিয়াই ৰাতিপুৱা খাব লাগে। এটা কথা মনত ৰাখিব, তামৰ পাত্ৰৰ পানী তিয়াই 8 ঘণ্টাৰ পিছতহে খাব আৰু একেৰাহে 3 মাহ খোৱাৰ পাছত 1 মাহ নাখাব। তাৰপিছত আকৌ আৰম্ভ কৰিব পাৰিব। বাছি খাব লগাবিলাক হৈছে মাদক দ্ৰব্য, বিড়ি, চিগাৰেট, বিজলুৱা চব্জি, বৰা চাউল, বৰালি মাছ, বেঙেনা, টেঙা আদি নাখাব। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানে। ধন্যবাদ।